নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। 1 মাৰ্চৰ পৰা কিছুমান নীতি নিয়মৰ ডাঙৰ সালসলনি কৰা হৈছে। নমস্কাৰ বন্ধুসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা, অসমীয়াত কিছু সুকীয়া কথাৰে। 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা বহুতো নীতি নিয়মৰ সলনি হৈছে। বলক জানি লওঁ কোনসমূহ নীতি নিয়মৰ সলনি হৈছে আৰু এই নীতি নিয়মসমূহে আমাৰ জেপত বা আমাৰ ওপৰত কি প্ৰভাৱ পেলাব বলক চাই লওঁ বলক। প্ৰথম নীতি নিয়ম সলনি কৰা হৈছে, আপোনাৰ যদি SBI বেংক একাউণ্ট আছে তেতিয়াহ'লে বন্ধ হৈ যাব পাৰে। আজিৰ পৰা আপোনাৰ SBI বেংক একাউণ্টসমূহ বন্ধ হৈ যাব পাৰে। যদিহে আপোনালোকৰ SBI বেংক একাউণ্টত KYC আপডেট নাই তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টসমূহ বন্ধ হৈ যাব পাৰে। SBI তৰফৰ পৰা KYC আপডেট কৰিবলৈ লাষ্ট ডেট দিয়া হৈছিল 28 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াৰ কাৰণে SBI তৰফৰ পৰা যিসমূহ মোবাইল নম্বৰ আপোনালোকৰ বেংকৰ ৰেজিষ্টাৰ আছিল সেই মোবাইল নম্বৰসমূহলৈ যিসমূহৰ KYC আপডেট নাই তেওঁলোকলৈ মেছেজ পঠোৱা হৈছিল আৰু তেওঁলোকক 28 ফেব্ৰুৱাৰীৰ ভিতৰত KYC আপডেট কৰিবলৈ কোৱা হৈছিল। যদিহে আপোনালোকে 28 ফেব্ৰুৱাৰীৰ ভিতৰত KYC আপডেট কৰা নাই তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টটো বন্ধ হৈ যাব পাৰে। সেয়েহে যদিও এতিয়ালৈকে আপোনালোকে KYC আপডেট কৰা নাই, কাইলৈ গৈ KYC আপডেট কৰক বেংকৰ আৰু বেংকৰ লগত যোগাযোগ কৰক যে আপোনাৰ একাউণ্টখন ব্লক হৈ গৈছে বা বন্ধ কৰি দিয়া হৈছে নি সেই সম্পৰ্কে আপোনালোকে বেংকত গৈ খবৰ লওক। কাৰণ ইয়াৰ কাৰণে কোনো নটিফিকেশ্যন নাহিব, কাৰণ আপোনালোকক মেছেজ দিয়া হৈছিল আৰু 28 ফেব্ৰুৱাৰী লাষ্ট ডেট দিয়া হৈছিল যে এই KYC আপডেটৰ কাৰণে। যদিহে বেংক একাউণ্টত KYC আপডেট আছে ভাল কথা, যদি KYC আপডেট নাই বিশেষকৈ SBI বেংক একাউণ্টৰ ক্ষেত্ৰত বাকী একাউণ্টবিলাকৰ ইমান এফেক্ট নকৰে, কিন্তু SBI বেংক হোল্ডাৰ যিবিলাক একাউণ্ট হোল্ডাৰ আছে তেওঁলোকক ই যথেষ্ট পৰিমাণে এফেক্ট কৰিব। বলক জানি লওঁ দ্বিতীয় নিয়মটো কি আছে। দ্বিতীয় নিয়মটো হৈছে লটাৰী টিকেটৰ ওপৰত লাগিব এতিয়াৰ পৰা 28% GST আৰু আজি 1 মাৰ্চৰ পৰা লটাৰী টিকেটসমূহৰ ওপৰত 28% GST প্ৰযোজ্য হৈছে। এই সিদ্ধান্ত যোৱা বছৰ GST কাউন্সিলৰ দ্বাৰা লোৱা হৈছিল আৰু এই 1 মাৰ্চ 2020 পৰা ইয়াক কাৰ্যকৰী কৰা হৈছে। অৰ্থাৎ যিসকলে এতিয়া লটাৰী টিকেট লয় তেওঁলোকে অত্যাধিক দামত লটাৰী টিকেট কিনিব লাগিব, কাৰণ ইয়াৰ ওপৰত 28% GST এতিয়া সন্নিৱিষ্ট কৰা হ'ব। তৃতীয় নিয়মটো কি সলনি হ'ল চাই লওঁ বলক। তৃতীয় নিয়মটো কৰা হৈছে বেংকৰ ATMৰ পৰা 2000 টকা এতিয়া ওলোৱা বন্ধ হ'ব। হয়, আপোনালোকে ঠিকে সুধিছে। 1 মাৰ্চ 2020 পৰা আপোনালোকে বেংকৰ ATMত 2000 টকা নোট দেখা নাপাব, কাৰণ যি SBI একাউণ্ট আছে SBI একাউণ্টকে ধৰি বিভিন্ন ধৰণৰ বেংকে আৰু ভাৰত চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে 2000 টকীয়া নোটৰ যি কেছেট অৰ্থাৎ মানে ATMত য'ত পইচা ভৰাই যিখন কেছেটত 2000 টকীয়া নোট ভৰাই সেই 2000 টকীয়া নোট ভৰোৱা কেছেটখন নাইকিয়া কৰিব। কিয়নো এই 2000 টকীয়া নোটৰ ফলত বহুতৰ কাষ্টমাৰৰ প্ৰব্লেম হয়, বজাৰত বিশেষকৈ ইয়াৰ খোলা পইচা নাপায় অৰ্থাৎ খুচুৰা পইচা নাপায়, যিয়ে বহুতো বিপদৰ সমস্যাৰ সৃষ্টি কৰিছে, যাৰ ফলত 2000 টকীয়া নোটটো বন্ধ কৰি দিয়া হ'ব ATMত। কিন্তু 2000 টকীয়া নোটটো একেবাৰে বন্ধ নহয়, ATMৰ পৰাই খালি ওলোৱা বন্ধ হ'ব। আপোনালোকৰ যদি হাতত 2000 টকীয়া নোট আছে তেতিয়া কোনো অসুবিধাৰ চিন্তা নাই। মাজতে এটা কথা নিউজ ওলাইছিলে যে 2000 টকীয়া নোটটো লাহে লাহে নাইকিয়া হৈ যাব। আপোনালোকে ভয় নাখাব, যদি 2000 টকীয়া নোট আছে চলি থাকিব, কিন্তু এতিয়া বৰ্তমান SBI ATM বা যিকোনো ধৰণৰ বেংক ATMৰ পৰা 2000 টকীয়া নোটটো আজিৰ পৰা ওলোৱা বন্ধ হ'ব। অৰ্থাৎ আজি 1 মাৰ্চৰ পৰা ওলোৱা বন্ধ হ'ব। আপোনালোকে 500 টকীয়া নোট 100 টকীয়া নোট আদি বেংকৰ ATMৰ পৰা লাভ কৰিব, আৰু যদি 2000 টকীয়া নোট কিবা কাৰণত আপুনি বেংকৰ ভিতৰৰ পৰা উলিয়াই তেতিয়া লাভ কৰিব পাৰে, কিন্তু ATMত এই 2000 টকীয়া নোট ভৰোৱা বন্ধ কৰিব বেংকসমূহে। তৃতীয় নিয়মটো হৈছে 4 নম্বৰ নিয়মটো চাই লওঁ কি চেঞ্জ হৈছে। সকলো ATM কাৰ্ডৰ পৰা পইচা ওলোৱা বন্ধ হ'ব। এতিয়াৰ পৰা আজিৰ পৰা সকলো ধৰণৰ ATM কাৰ্ডৰ পৰা পইচা ওলোৱা বন্ধ হ'ব। অৰ্থাৎ আপুনি সকলো ধৰণৰ ATM কাৰ্ড ইউজ কৰি বেংকৰ পৰা পইচা উলিয়াব নোৱাৰিব পাৰে। ভাৰত চৰকাৰৰ এটা সিদ্ধান্তৰ দ্বাৰা কেৱল যিবিলাক ঘৰুৱা ATM কাৰ্ড আছে অৰ্থাৎ ৰুপে কাৰ্ড, যিবিলাক আমাৰ ডমেষ্টিক কাৰ্ড বুলি কোৱা হয়, সেই ডমেষ্টিক কাৰ্ডসমূহকে সেই কাৰ্ডৰ দ্বাৰাই পইচা ওলোৱা প্ৰিফাৰ কৰা হৈছে। যদিহে কিবা কাৰণে অনলাইন ট্ৰেনজেকশ্যন কিবা কাৰণে যদি ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যন কৰিবলগীয়া হয় তেতিয়া ইণ্টাৰনেশ্যনেল এক্সট্ৰাকৈ বেংকৰ পৰা আপোনালোকে পাৰ্মিশ্যন লৈ ইণ্টাৰনেশ্যনেল কাৰ্ড উলিয়াব লাগিব। যিবিলাক আমি ভিজা কাৰ্ড বা বেলেগ আমি কাৰ্ড ইউজ কৰোঁ, সেইবিলাক কাৰ্ড ইউজ কৰিবৰ কাৰণে আমি বেংকৰ পৰা স্পেচিয়েল পাৰ্মিশ্যন ল'ব লাগিব। যদিহে আপোনাৰ কিবা কাৰণত ইণ্টাৰনেশ্যনেল পে'মেণ্ট হয় তেতিয়া আপুনি ইণ্টাৰনেশ্যনেল বেংক অৰ্থাৎ আপোনালোকৰ কাৰ্ডখন আমি এখন যিখন ৰুপে কাৰ্ড সেইখন অকল ভাৰতৰ বাহিৰে বেলেগত প্ৰযোজ্য নহয়। সেই হেতুকে ভাৰতীয় যিবিলাক ডমেষ্টিক কাৰ্ড সেইবিলাকক ব্যৱহাৰ বৃদ্ধি কৰিবৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা। অৰ্থাৎ 1 মাৰ্চ 2020 পৰা আপোনালোকে এই সকলো ধৰণৰ ATM কাৰ্ডৰ পৰা পইচা উলিয়াব নোৱাৰিব। আৰু এই চাৰিটাই কাৰণ বা 4টা নিয়মে আপোনাৰ পৰা যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিব। নিয়মসমূহ আপোনালোকে মানি চলিবলৈ বাধ্য হ'ব, আৰু মানি চলাত কিবা যদি নীতি নিয়ম নচলে আপোনাৰ বেংক একাউণ্ট ব্লক হৈ যাব পাৰে বা আপোনালোকৰ কিবা কাৰণত আপোনাৰ পকেটৰ বাজেটৰ পৰা যথেষ্ট পৰিমাণে এফেক্ট সৃষ্টি কৰিব পাৰে। ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সম্বন্ধীয় মানুহক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। আৰু চেনেলটোলৈ পোনপ্ৰথমবাৰ যদি ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। ধন্যবাদ। জয় অসম।